ঘৰৰ পৰাই মাৰ থাকিব পাৰিব জানিছ নাই তো গতিকে বন্ধুসকল আজি আপোনাৰ স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব আজি আমাৰ যিটো আপোনালোকে জানি দেখি আছে ভোট জলকীয়া যি খেতি হয় সেইটোত আপোনাৰ ডিপাৰ্টমেণ্টৰ থ্ৰু দি আপোনাৰ ড্ৰোন দি পেলাই আপোনাৰ ঔষধ স্প্ৰে কৰা হ'ব তো গতিকে সেইটো আপোনাৰ কেনেধৰণৰ কি প্ৰচেছ কি কথা সম্পূৰ্ণ দেখুৱাম আপোনালোকক তো গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তো গতিকে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটি অলপমান নিশ্চয় চিলেকশ্যন কৰক আৰু যিসকলে ইতিমধ্যে চেনেলটি ছাবস্ক্ৰাইব কৰিলে ৰাখিছে তেওঁলোকক বহুত বহুত ধন্যবাদ তো যদি ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰিব এনেধৰণৰ কৰিলে মনত উৎসাহ জাগে আৰু ভাল ভাল আপোনালোকৰ কাৰণে ভিডিঅ' কিছুমান বনাবলৈ কাৰণে অনুপ্ৰেৰণা জাগে তো গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকে বাইক চলাই কেনেকুৱা পায় মানে বাইক চলাই আপোনালোকক ভাল লাগেনে নাই তো আপোনাৰ বাইক চলাই পেলাইতো মোৰ ভালেই লাগে কিন্তু বৰ বেছি চলাই থাকিলে কঁকাল চকাল বিষ হৈ যায়ও কি কৰিব হয় নাই তো বন্ধুসকল ফাইনেলি আমি জগাত আহি পাই গ'লোঁ আমাৰ আপোনাৰ জয়পুৰ বুলি কোৱা এখন গাঁও কমিটি আছে তাত আহি পালোহি আৰু মই ছাৰ সিহঁতক গপুৰৰ পৰা একচুৱেলি মই ৰিচিভ কৰি লৈ আহিলোঁ তেওঁলোকক আৰু আপোনালোকে দেখিছে ইয়াত ড্ৰোন যাত্ৰা বুলি কয় ইয়াত আপোনাৰ গাড়ীখন লিখা আছে আপোনালোকে দেখিছে গাৰুডা এৰোস্পেচ বুলি কোৱা আপোনাৰ যিটো কোম্পেনী হয় এই কোম্পেনীয়ে আপোনাৰ আহিছে ডিপাৰ্টমেণ্টৰ থ্ৰু দি ডেমনষ্ট্ৰেশ্যন কৰি দেখাবলৈ কাৰণে তো বন্ধুসকল আপোনালোকে দেখিছে এয়া আপোনাৰ বৰ্তমান সময়ত আপোনাৰ যিটো ড্ৰোন হয় সেইটো আপোনাৰ যিটো খেতি পথাৰ হয় তাতে আপোনাৰ স্প্ৰে কৰি দেখাবলৈ কাৰণে যিটো ঔষধ হয় সেইটো স্প্ৰে কৰি দেখাবলৈ কাৰণে ফিটিং কৰি থকা হৈছে আপোনালোকে দেখিবলৈ পাইছে তো গতিকে অকণমান পিছতে আপোনালোকে দেখিবলৈ পাব অকণমান পিছতে আপোনাৰ যিটো খেতি পথাৰ হয় য'ত নেকি আপোনাৰ ভোট জলকীয়া খেতি কৰা হৈছে তাতে আপোনাৰ এই ড্ৰোনটো উৰিব তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম তো ইয়াতে আপোনাৰ কি হ'ল যিটো মেইন ফিল্ড হয় আমি তাত নাই যোৱা আপোনাৰ যিটো ওচৰতে আমি কৰিছোঁ কাৰণ মানে কি হ'ল ডেমনষ্ট্ৰেশ্যনহে আমি কৰিছোঁ নহয় জানো তো দেখাবহে লাগে তো সেইকাৰণে আমি ইমান য'ত নেকি আপোনাৰ হাই ফাই মানে খেতি হৈছে তাত আমি লৈ যোৱা নাই তো ইয়াত আপোনালোকে দেখিছে ইয়াত আপোনাৰ পানী ভৰাইছে যাতে দেখাব পৰা যায় ইয়াত কোনো ধৰণৰ ঔষধ চৌষধ মিলোৱা নাই আপোনালোকক জাষ্ট ডেমো হিচাপে আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰা হয় তো আপোনালোকে চাই থাকিব আমি এতিয়া উদ্দেশ্যটো কৈ দিওঁ চবকে নমস্কাৰ জনাইছোঁ আমি আহিছিলোঁ FMTTI फार्म मशीनरी हमारा 5 तारीख को एक वर्ल्ड एनवायरनमेंट डे है तो उसी को उपलक्ष्य में 3 सप्ताह का एक प्रोग्राम मनाया जा रहा है मेरी लाइफ मेरा स्वच्छ भारत जिसमें अपने वातावरण को स्वच्छ रखने का प्रयास किया जाता है तो उसी के अंतर्गत ये ड्रोन का प्रदर्शन डेमोन्स्ट्रेशन किया जा रहा है इसमें ये थीम है कि इसमें फर्टिलाइज़र और जो केमिकल्स है इसको कम से कम यूज किया जाए वो हमारा थीम ही यहाँ पे लिखा है रिड्यूस यूज ऑफ द केमिकल्स एंड फर्टिलाइजर्स मतलब अगर हम ड्रोन यूज़ करेंगे तो हमारा फर्टिलाइजर्स और केमिकल्स हमारा कम लगेगा कम यूज होगा और हमारा पेस्ट भी कंट्रोल हो जाएगा
ऊपर से ही करो। हाँ नीचे बढ़ना हल्ला घटना नहीं है। डाउन 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 जाओ वहाँ से लॉक करके इनको ऊपर लाओ। और थोड़ा डाउन तुम वहाँ पर जाओ। डाउन 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 बस अभी आगे ले जाओ। आगे से देखिए हाइट में हाइट को मेंटेन करो। थोड़ा डाउन कर दो। कंटिन्यू अच्छा थोड़ा डाउन कर दो। जाओ थोड़ा वो झड़ जाएगा फिर फूल झड़ जाएगा ना। देख लो वो देख लो झड़ जाएगा फूल। कंटिन्यू ले जाओ कंटिन्यू चलते रहो। थोड़ा डाउन डाउन किया था वो। सर वो ये बुझा जाएगा ना सर वो। दोनों नाम बोले फूल जाएगा। जनरेटर में लोग नहीं सर एकदम नीचे ले जाओ। लास्ट बिल्कुल लास्ट फुल ले जाओ। फुल ले जाओ। ঘৰৰ পৰাই মাৰ থাকিব পাৰিব জানিছ নাই। ले जाओ দাৱাইটো কাৰণে ভালেই আছিলে। আৰু মেডিচিনটো কম লাগিব। মেডিচিনো কম। खटो